Senai muda aku bohak palehi kuliye binalehi Senai muda aku bohak palehi kuliye binalehi Ugul tugul mone aji nolaki anubu jani Senai muda bihu toli loge pam monar kotha kom khuli bihu toli loge pam monar kotha kom khuli Oh my God! দেহামুৰে পাহাৰতে বিচাৰি আনিবা কপৌ ফুল পাহি দেহামুৰে পাহাৰতে বিচাৰি আনিবা কপৌ ফুল পাহি ঘিলাকু পাত গুজি দিবা মুগাৰী হানি দিবা দেহামুৰে জৰিবৰৰ তলতে নাচিমনো হিয়া ঢালি নাচিমনো হিয়া ঢালি Oh my God! क्या बात है सर? क्या बात है सर? माक्सोकलाय আপুনি দেখোন বৰ ক্লিয়াৰকে গাই দিছে স্যাৰ গাইছ নকবা আৰু দিছ গান ইজ ভেৰি ভেৰি ক্লিয়াৰকে মই জানো বহুত দিনৰ আগৰ পৰা মাই ফেভৰেট গান আচ্ছা মানে এটোৱে হেতুৰ পৰিণাম ভাল লাগিছে স্যাৰ Okay, guys, thank you so much. Nice to meet you. Okay sir, nice to meet you. Yes, কুছিমে মাক্সোকলায় আজি আপোনাক এটা মই ধুনীয়া বাতৰি পঢ়ি শুনাম বাতৰি মানে নিউজ টিভিত যে দেখায় আজিকালি যে ইউটিউবতো দেখায় নিউজ লাইভ প্ৰাগ নিউজ প্ৰতিদিন ভিন্ন ভিন্ন যে নিউজ চেনেল আছে সেইবিলাকত যেনেকা নিউজ পঢ়ে তই পঢ়িবি Obviously right sir. মজা হ'ব ভাল হ'ব আৰম্ভ কৰ Okay sir and guys. অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিয়া ফেচবুকত আৰম্ভ হৈ গৈছে হিয়া দিয়া নিয়া কিমাননো অতদিনৰ পৰা থাকিব সিংগুল ফেচবুকত দীপলিনা ডেকাই এটা পোষ্ট কৰিলে তোমাৰ হাতত হাত ধৰি আগুৱাম ভাল পোৱাৰ এটি নাম পোষ্টটো দেখাৰ লগে লগে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত হিয়া ভৰা কান্দোন কাৰণো জানিবলৈ মন নেযায় দিয়কচোন ভাল লগা সেই ক্লাছগৰাকীৰ বিশেষ ব্যক্তিগৰাকী কোন মাক্সোকলা নিউজ পঢ়িছ তই মাক্সোকলা নিউজ পঢ়িছ কি মানে স্যাৰ বেয়া লাগিছে নেকি বাৰু হেৰ বুপাই তই হৈছ ষ্টুডেণ্ট তই নিউজ পঢ়িবলৈ হোৱা নাই দে তোৰ কথাৰ ষ্টাইলখিনি ঠিকেই হৈছে কিন্তু নিউজ চেনেলৰ নিচিনা তই সুৰটো মিলাবগে জনা নাই দেই স্যাৰ হ'ব মোৰ মতে ই কেইজনমান সাংবাদিকতকৈ ধুনীয়া গাইছে ভাল লাগিছে তো স্যাৰ কেইজনমান সাংবাদিকতকৈ ইয়াৰ ষ্টাইলবিলাক কোৱাই ঠিকে বাৰু সিমান বেয়াও নহয় ভালে দিঙা তেনেহলে স্যাৰ মানে গাইছ আপোনালোকে তো দেখি আছে পৰখিৰ পৰা কালিৰ পৰা পুৰা ভাইৰেল হৈ আছে দীপলিনা ডেকাৰ সেই নিউজটো হাতত হাত ধৰি আগুৱাম বুলি যে দুখন হাত আপলোড কৰিছিলে তাত যে লুৰিনজ্যোতি গগৈক যে হুমিয়াই দিছে দিছ ইজ মানে কেছ বুজিছোং তো হ'ব স্যাৰ গাইছ এবাৰ আহিছো মেইন প্ৰসংগলৈ দীপলিনা ডেকাৰ হাতত হাত ধৰি থকা অন্য এখন হাতৰ সোণৰ আঙঠিয়ে সকলো সঁচা মিছা উলিয়াই দিলে খুচৰি কিছুমান ব্যক্তিয়ে লুৰিনজ্যোতি গগৈ সোণৰ আঙঠিৰ হাতখন বিচাৰি পালে তাৰ পাছতনো কি কম গাইছ সঁচা মিছা এতিয়া ভগৱানৰ হাতত আমি নোৱাও কি মাটি কলে মাটি পানী কলে পানী পুতুককে জ্বলি উঠিল কাৰেণ্টৰ ৱাৰ এয়াই হৈছে ছচিয়েল মিডিয়াৰ বৃহৎ পাৱাৰ Oh my God, মিলাটোতো মিলিছে তো নিউজটো তই ধুনীয়াকে গাইছ হয় স্যাৰ এইবাৰ হে মাক্সোকলা নিউজ বুলি ক'বলৈ মন যোৱা নাই থেংক ইউ স্যাৰ গাইছ আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন দেই ক'ব দে মোৰ মতেতো নিশ্চয় ভাল পাব নিচিনাই লাগিছে ভালে লাগিছে আমাৰ যিহেতু ক'লেতো আৰু ভালে স্যাৰ ক'ব স্যাৰ বোলে এইচএছ পৰীক্ষাৰ প্ৰশ্নৰ কাকতৰ প্ৰশ্নবিলাক টান আহিছে বোলে কেছটো সঁচা না মানে এইচএছ ছেকেণ্ড ইয়াৰ যিবিলাকে এতিয়া এক্সাম দি আছে সিহঁতৰ কুৱেশ্যনৰ কথা কৈছ হয় স্যাৰ বহুতে যে কৈছে খাতৰা প্ৰশ্ন দিছে প্ৰশ্ন লিখাৰ ধৰণবিলাক মানে প্ৰশ্নৰ ধৰণবিলাক বেলেগ বুলি যে কৈছে এনেকানো কেলে কৰিব লাগে ন স্যাৰ ভালকে তো দিলে হয় ন জানো পাই তাকেতো বেলেগ কোৱা শুনিছোং সেইবাবে কৈছোং এই যিবিলাক এইচএছ ছেকেণ্ড ইয়াৰ থাকে সিহঁতৰ সকলোবিলাক ষ্টুডেণ্টৰ কথা কোৱা নাই কিছুমান মানে প্ৰায়বিলাক ষ্টুডেণ্টৰ সেই গভীৰভাৱে ভাবি চিন্তি লিখাৰ যিটো মাইণ্ডছেট সেইটো মাইণ্ডছেট নাথাকে আমি গম পাওঁ যেতিয়া ডিগ্ৰী লেভেলত পাবগে তেতিয়া কিন্তু নিজে আহি যাব
হয় ছাৰ মানে মেইন কেছটো এইটোৱে যিহেতু গভীৰভাৱে ভাবিব জনা নাযায় ন ছাৰ এতিয়া আমিতো নাজানো সেইকাৰণে হয়তো টান টান লাগিছে য়েছ এটা মেইন প্ৰশ্নটো হ'ব ভাত খালি হেতুকে কুৱেশ্যনত মানে ডিগ্ৰী লেভেলত হওক এতিয়া যেনেকৈ দিছে বিপৰীত ধৰণে উল্টা পুল্টাকে দি দিব কিন্তু তাৰ আনচাৰটো মানে মেইন কথাটো হ'ল ভাত খালি সেইকাৰণে ছাৰ এইবিলাক একো বুজিবই নোৱাৰি গতিকে আমাৰ বিশ্বাস ৰাইজৰ মামাই কিবা এটা ভাবি চাব ওকে দিয়ক ছাৰ এতিয়া মোৰ আকৌ এটা বেলেগ প্ৰশ্ন আছে কি প্ৰশ্ন মানে আমাৰতো ছাৰ জীৱনৰ লক্ষ্য আছে না জীৱনৰ লক্ষ্যটো মাকচকলাই কিন্তু বৰ বেলেগ বেলেগ ধৰণৰ হৈ পৰিছে মানে ছাৰ সৰুতে ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম লিখক হ'ম কবি হ'ম চিকিৎসক হ'ম শিক্ষক হ'ম ধেৰ জীৱনৰ লক্ষ্য আছিল কাবাক দেখিলে গান গাব মন যায় যেনে গায়ক কাবাক দেখিলে চিকিৎসক হ'বলৈ মন যায় যেনে ডক্টৰ কাবাক দেখিলে আকৌ কবি হ'বলৈ মন যায় কবিতা লিখিবলৈ মন যায় এই যে ছাৰ সদায় সদায় ঘনে ঘনে জীৱনৰ লক্ষ্যটো পৰিৱৰ্তন হৈ থাকে কিয় হয় মানে বৰ সাংঘাতিক প্ৰশ্ন কৰিছ দেই তই জীৱনৰ লক্ষ্য কিয় ঘনে ঘনে সলনি হৈ থাকে গাইছ আপোনালোকৰো তেনেকুৱা হয় নেকি বাৰু উপায় নাই ছাৰ মাকচকলাই মোৰ তেনেকুৱাই হয় কেতিয়াবা কবি কেতিয়াবা গায়ক কেতিয়াবা ইঞ্জিনিয়াৰ কেতিয়াবা ডক্টৰ কেতিয়াবা বিজনেছমেন আমুক তামুক তামুক আমুক সেইটোৱেতো কথা মোৰো হৈছিলে দে মিছা কথানো কি ক'ম লাহে লাহে ভৱিষ্যতে সকলো ঠিক হৈ যাব এতিয়া চিন্তা কৰিব নালাগে যেতিয়া ডিগ্ৰী লেভেলত পাবিগে নিজে ভাবিবলৈ চেষ্টা কৰিবি মনলৈ কিছুমান মাইণ্ডছেট আহিব তেতিয়া নিজে নিজে গম পাই যাবি মানে ছাৰ তেতিয়া নিজে নিজে গম পাম বোলে আমাৰ জীৱনৰ লক্ষ্য প্ৰকৃততে কি কি বহুতৰে এনেকুৱা নহয় কিন্তু বহুতৰে এনেকুৱা হয় কি কবি আৰু মনৰ কথা কোনেনো জানে হয় নাই হয় হয় ছাৰ আমাৰ এজন দাদাই মোক কৈছিলে নহয় বৰ এটা সাংঘাতিক কথা জীৱনৰ লক্ষ্যটো নিচিনা একেই কি কৈছিলে দাদাই বুজাই কচোন মোক মানে ছাৰ দাদাজনে এতিয়া বিএ কমপ্লিট কৰি ঘৰতে পৰি আছে দেই চাকৰি তাকৰি এপ্লাই কৰিছে ফৰেষ্ট গাৰ্ড আসাম পুলিচ কিন্তু চাকৰি পোৱা নাই সেইবাবে এদিন মোক ক'লে বোলে সৰু থাকোঁতে ভাবিছিলো ডক্টৰ হ'ম পুলিচ হ'ম ইঞ্জিনিয়াৰ হ'ম এতিয়া ভাবো মেডিকেলৰ চুইপাৰ চাকৰি এটা পালেও যথেষ্ট জীৱন ধন্য মাকচকলাই এইটো কিন্তু ভাবিব লগা কথা দেই ভাবিব লগা কথা সৰুতে সকলোৱে এনেকুৱা ধৰণৰ হয় অনুভৱ কিন্তু ডাঙৰ হলে চব মিছা হৈ পৰে আউনো ছাৰ কাৰণ ডক্টৰ হ'বলৈতো ইমান সহজ নহয় না ডাক্তৰ নহলে এতিয়া সি মেডিকেলৰ চুইপাৰ চাকৰি এটা পালে যথেষ্ট বুলি ভাবিছে কিনো ক'ব মানুহৰ জীৱনটো এনেকুৱাই হয় না ছাৰ হয় দে ঠিকে কৈছ বাৰু আজি বহুত হ'ল ইমানতে ক্লাছটো ছুটি দিব লাগে আমিতো ভালে পাম ছাৰ বলক বলক নহয় বল